से नहीं ए भाई কি হলো তই আজি তাইক ভাল পাওঁ বুলি কাটপকে কৈ দে বলিয়া হলি নেকি এৰা নহ'লে তই উঠি থকাই প্ৰেমৰ নাওখনত কোনোবাই ফুটা উলিয়াই থৈ গুচি যাব কি আলবাল বকি আছ ৰে কি হৈছে ইমান কথা কিহৰ মাছৰ বজাৰ এখন পঢ়া শুনা ফলেতো জিৰ' খালি উৎপাত কৰিবলৈ দিবা ইহঁতক গুডু উঠচোন উঠ তই মোক ইংৰাজীত কেইটামান বাক্য ক নাই বাইদেউ মই মানে কি মানে কৰি আছ ক মই মানে বাইদেউ মই বৰ্ডত যে মই কিবা এটা দি আছিলোঁ উৎপাতটো ধুনীয়াকৈ কৰি আছিলি এতিয়া ক ক Yo, yes, Daddy, come on. Nobody. Naughty, হ'ব নাই বাইদেউ মই তোৰ জ্ঞান তোৰ ওচৰতে ৰাখ বহ তই ইমান খাটানা ইংলিছ ক'ৰ পৰা শিকিলি মই কাৰোবাক কবি নি আকৌ নকওঁ কেলে এই আমাৰ ঘৰৰ ওচৰৰ যে ফুকন ফুকন দাও মই ৰাতি সদায় ফুকন দা ৱালখনতে কাণখন লগাই শুনি থাকোঁ নহয় ৰাতি কিবা ইংৰাজী চিনেমা চাই থাকে সেইবোৰকে শুনি বকি দিলোঁ আৰু এটা কাম কৰোঁ নেকি ফুকন দাৰ দোকানৰ পৰাকে 10 টকা এটা লৈ আহোঁগৈ নেকি ঐ ৰচোন তই তাইক প্ৰপ'জেল দিবিনে কাক কুহিক নহ'লে এটা কাম কৰ তোক মোৰ ভণ্টিয়ে ভাল পায় তোক তালৈকে পঠাই দিওঁ কেলা ফাল্টু নেকি তোৰ ভনীয়েক ভাল পাম নি মই তই এটা কাম কৰ কুহিক কেনেকৈ পাম আইডিয়া এটা দে মোক চিঠি কি তই তাইক চিঠি দি প্ৰপ'জ কৰ চিঠিটো দিব পাৰি বেছি পুৰণা নহ'বনে লিখ তোৰ পিছে মই গধুৰ ভাষাৰে চিঠি লিখিব নাজানো লোৱা তই জানই মই কেনেকৈ চুচুৰিবগৈ নাইনপা 10 পাছ কৰিলোঁ তই চিঠি লিখিবলৈ কৈছ পগলা হ'লি তই লিখি দিয় নেকি মই পাৰিবি মই তই অসমীয়া 90 পাইছিলিও লোৱা তই বিশ্বাস আছে তোৰ ওপৰত মোৰ মই লিখিম মই তাইলৈ এনেকুৱা চিঠি লিখিম তাই পাগলা হৈ যাব পাগলা হ'ব নালাগে মুঠতে তাই মোৰ জীৱনলৈ আহিব লাগে আহিব বৈ I love you কুহি ব্রহ্মায়াদি করি জীব যত রাম 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 মায়া হল জামাজে আসয় ঘুমতি যাই তুমি হে সত্যন সনাতন রাম 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 আমি অচেতন নিয়োগ নাথ জগাই ঐ আমলখি পেকেটাকে খাই লওঁ নি তও যে বৰ খাওঁকে থাকোঁ ঐ ল'ৰা তই এখন চিঠি ল তই ল'বি নাচাওঁ দে সময় নষ্ট নকৰোঁ এই চাই লচোন এবাৰ চাই ল সময় নষ্ট নকৰোঁ তই ভাল লিখিছ হ'ব এই তাই অহা নাই কেলে ঐ দেখিলোঁ এই নাচাওঁ বে লাজ লাগিছে আৰে নাচাওঁ বোলা আহিছে আমাৰ ফালে আহিছে চা বল নাচাওঁ বে ঐ এইটো তই চিঠি দিব যাৱ নে নাযাৱ ভয় লাগিছে বে তই যদি নাযাৱ মোৰ ওচৰত আইডিয়া এটা আছে ক ঐ পোৱালি এইফালে ঐ বা দুজনী দেখিছ সেই সিফালৰ বাজনীক গৈ চিঠি এখন দিবগৈ লাগে যদি তই পাৰ মই তোক মৰ্টন এটা দিম হ'ব ঠিক আছে ঐলা চিঠিখন দে এখন ল যেতিয়া তাই পাৰ হৈ যাব ন পিছে গৈ দি থৈ আহিবি হ'ব এইখন তাইক এৰিবি দেই যা
ঐ বৰ খঙে চাইছেচোন আমাৰ ফালে তইতো সাধাৰণ ভাষাত কৈছনে ভয় খুৱাইছ এনেকুৱা পৰিস্থিতিত যি পাব ভাবি থাকবে Game over. দীপু পিছলৈ ঘূৰা এইবোৰ কি দিছা এইখন মানে তোমাৰ চিঠি আকৌ কিয় পঢ়িব নাজানা নেকি জানো কিন্তু দ্বিতীয়বাৰ এইবোৰ বস্তু মোক নিদিবা প্ৰেম ভাল পোৱা এইবোৰ মই ভাল নাপাওঁ ঐ এই চিঠিখন দলিয়াই দি ভুল কৰিলো নি বাৰু যিখনে চিঠি দিছে মই হোৱা হ'লে চিঠিৰ লগতে তাকো নৈ দুটাই দিলোহেঁতেন নকবিচোন তেনেকে পিছে তোকহে চিঠি দিবলৈ পাই আমাকহে কোনেও নিদিয়া হ'ব মোক কোনোবাই দিলে তই কেলে জ্বল ইমান তোকো দিব ন কোনোবাই ভাল পালে জানো পাই আমাৰনো মতাটো ক'ত আছেগৈ পিছে ল'ৰাটো মৰমীয়া লাগে হ'ব ব'ল এতিয়া ঘৰলৈ কেলে হাঁহিছ হা এদিন তৌ চুৰুকা পাবি ৰ নহয় ভাই ঐ ৰচোন ক তাই ধুমুহাৰ ধৰে আহি চুনামীৰ দৰে দুইটাকে উদাই থৈ গ'ল যে অঁ বে চিঠিখন আমি ভালকৈ লিখিছিলোঁ অঁ ভুলটো ক'ত হ'ল চিঠিখন দেচোন মই লিখা চিঠি সোণালী চৰাইৰ কণীৰ দৰে তই পঢ় চা ভাই সাহিত্যিক মানুহে নিজৰ লিখনি নিজে দে মই পঢ়োঁ দে কিনো লিখিছ চাওঁচোন প্ৰতি মোৰ মৰমৰ হ'বলগীয়া প্ৰেমিকা কুঁহি মোৰ মৰম লগা এইটো ভাল লাগিছে কিন্তু দেই বঢ়িয়া বিষয় তোমাৰ অন্তৰংগ হৃদয়ৰ প্ৰেমিকৰ আবেদন পত্ৰ বিনীত সন্মানপূৰ্বক নিবেদন এই যে যোৱা 3 ফেব্ৰুৱাৰী তাৰিখৰ পৰা মই নেৰানেপেৰাকৈ তোমাৰ প্ৰেমত পৰিলোঁ বাহ আমি ক্ৰিকেট খেলি থাকোঁতেই হঠাৎ অচিনা বতাহ হৈ ৰাস্তাইদি তুমি পাৰ হৈ গ'লা আৰু তেতিয়াই মোৰ বুকুত জুবিনদাৰ গান বাজিব ধৰিছিল য'তেই যাওঁ তাতেই তোমাক দেখোঁ আন্ধাৰতো তুমি চাকিৰ পোহৰ হৈ জিলিকাহি মোৰ হৃদয়ত আৰু গোটেইটো তোমাক নবৌ ভাবিব ধৰিলে নব তুমি মোৰ চনুমুনুৰ মাক হ'বানে গতিকে দয়ালু মহোদয়ৰ ওচৰত এই প্ৰেমিক পত্ৰীৰ বাবে মই আবেদন পত্ৰ আগবঢ়াইছোঁ আশা কৰোঁ মোৰ এই উক্ত আবেদনটি মঞ্জুৰ কৰে যেন ইতি তোমাৰ প্ৰেমিক আই লাভ ইউ ভণ্টি ঐ কুকুৰ কি লিখিলে এইবোৰ লাভ লেটাৰ লিখিছ তই তোক আজি মই গলিনে ঐ তোক আজি পাম মোক মাফ কৰি দে আচলতে মই প্ৰেমৰ চিঠি লিখিবই নাজানো হা কালি কেলে চিঞৰ কৰি আছিলি মই চিঠি লিখিব জানো মই অজম্য প্ৰেমিক ক'ত গ'ল এইবোৰ মই চুটি লিখা চিঠিখন আৰু আমাৰ দাদাই চেনেহী বাইদেউলৈ লিখা চিঠিখন একেলগে মিলাই দি দিলোঁ তই এবাৰ চিঠি লিখিম বুলি কচোন তোৰ টিকা চাল এইডাল চেইনডাল তাৰ ইয়াতহে পৰিবলৈ পালে চব বাহানা
দেখিলো আজি তোমাৰ যে কিবা কৈছে চাইকেলখন প্রেমরে সংজ্ঞা কি বুঝি পালো দীপু তোমাৰ মতে প্ৰেমৰ সংজ্ঞা কি তোমাকে দেখার পরা হে হে হা হা আচলতে প্ৰেমৰ চাগে কোনো সংজ্ঞা নাথাকে তথাপিও মই যদি ক'বলৈ যাওঁ প্ৰেম মানে হৈছে কাৰোবাক পোৱাৰ হেঁপাহৰ লগতে কাৰোবাক হেৰুৱাৰ বেদনাৰ সংমিশ্ৰণ আৰু যদি তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱটি গ্ৰহণ নকৰা তেন্তে তথাপিও একপক্ষীয়ভাৱে সদায় ভাল পাই থাকিম প্রেমরে সংজ্ঞা কি বুঝি পালো তোমাকে দেখার পরা একপক্ষ প্ৰেম কৰাৰ আমেজটো পৃথক হৈ আহিলা কাষলৈ বুকুতে বোৱালা প্ৰেমৰে সময়ৰ শেষলৈ জোনাকৰ দেশলৈ কি কৈছ তই আহ বহিয়া বাহ পঢ়িছচোন দীপু তই ইমান জধলা কেলে হলি বাৰু যতে ততে কাপোৰ কানি পেলাই থৈছ যে এই ল'ৰাটো যে সঁচাকে দেই মা কেলে চিঞৰি আছা বাৰু তুমি ৱৰ্ল্ড কাপ মেটচ আছে ভাবিলোঁ অলপ পঢ়ি লওঁ তাতো তুমি ডিষ্টাৰ্ব কৰি আছা অকল ক্ৰিকেট 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 ক্ৰিকেটৰ বাহিৰে একো চিনি নোপোৱা হলি হং যিবোৰ পাইছ বেয়া হবিয়ে গুডুৰ লগত ফুৰিবলৈ বাদ দে এনেকে হ'লে মেট্ৰিকত এবাৰ ফেলেই কৰিবি গুডু বোলাটো আহিলে এবাৰ চাহৰ লগত খাগনি টেবলেট মিলাই দিম বাপেকে গম পাবি অ' মা গুডু বহি আছে ৰুমত গুডু ভালনে ভাল ঘূৰি দুটাই কথা পাতা মই তোমালোকলৈ চাহ বনাওঁ
চাহ নেলাগে খুৰী মই চাহ খাবলৈ বাদ দিলোঁ নহয় হয় নেকি গাখীৰ একাপে লৈ গৈছো ৰ'বা নালাগে মই একোৱে নেখাওঁ এই ঘৰতে ভাত এক কাঁহী মাৰি আহিছোঁ ল'ৰা তই প দেই মই ঐ ৰ ঐ প ঐ ল'ৰা অ' আজি কুঁহিয়ে কি লিখিছে গম পাৱ নাই কি শুনিবি নেকি কৈ যা মৰমৰ প্ৰিয়তম মোৰ হৃদয়ত প্ৰেমৰ মিঠা ৰাগি লগাই প্ৰেমৰ বীণা বজাই সুৰৰ ৰাগিনী তোলা মোৰ প্ৰিয়জনলৈ অজস্ৰ মৰম আশা কৰোঁ তুমি মৰম ল'বা কি লিখিছে বে ঐ ল'ৰা কি হ'ল আই ৰিয়েলি লাভ ইউটো তই তেজেৰে লিখি দিয় নি হে নিলিখোঁ নেকি মোৰ এনেই হিমগ্ল'বিন কমি আছে পিছত কোনে ৰিক্স ল'ব শ্বাহজাহানে মুমতাজৰ বাবে তাজমহল বনাইছিল আৰু তই কুঁহিৰ বাবে তেজেৰে চিঠি এখন লিখিব নোৱাৰ তই এটা কাম কৰ এই ৰুমটোত যিমানকেইটা মহ আছে সেইকেইটা মাৰ আৰু তাহাঁতৰ তেজেৰে লিখি দে তাইনো ক'ত গম পাব তোৰ তেজ নে মহৰ তেজ হে পগলা হ'ল নেকি তই কি যে আলবাল বকি থাক